হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাওক। লতা মংগেশকাৰক কোন চনত ভাৰত ৰত্ন দিয়া হৈছিল? অপশ্যন বি 2001 চনত। দূৰদৰ্শন যোগে প্ৰচাৰিত প্ৰথম অনুষ্ঠান কি আছিল? অপশ্যন বি কৃষি দৰ্শন। দুই 2018 চনৰ দাদা চাহেব ফাল্কে বঁটাৰ সন্মানিত কৰা অভিনেতাজনৰ নাম কি? অপশ্যন বি বিনোদ খান্না। ভাৰতীয় চিনেমা জগতৰ পিতৃ বুলি কাক জনা যায়? অপশ্যন বি দাদা চাহেব ফাল্কে। ভাৰতৰ ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথম অভিনেতাগৰাকী কোন? অপশ্যন বি নাৰ্গিছ। ভগৱান ভেংকটেশ্বৰ তিৰুপতি মন্দিৰ কোন ৰাজ্যত? অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। সূৰ্য মন্দিৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন বি ওড়িশা। তলৰ কোনটো ভাৰতৰ এটা লোকনৃত্য? অপশ্যন বি গৰভা। ইলিয়াড আৰু ইউডিচি ৰচক কোন? অপশ্যন বি হোমাৰ। পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা? মেছোপটেমিয়া সভ্যতা। ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন? অপশ্যন বি জৱাহৰলাল নেহৰু। 2017 চনৰ সাহিত্য নোবেল বঁটা প্ৰাপ্ত জন কোন? অপশ্যন বি কাজুৱা ইচিগুৰো। সৰ্বপ্ৰথম সাহিত্যৰ নোবেল বঁটা পোৱা সাহিত্যিকজন হ'ল? অপশ্যন বি চুলি পদুসম। মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ গ্ৰন্থৰ লেখক কোন? অপশ্যন বি মহাত্মা গান্ধী। উইংছ অফ ফায়াৰ গ্ৰন্থৰ লেখক কোন? অপশ্যন বি APJ আব্দুল কালাম। গীতাঞ্জলি কাব্যপুথিৰ লেখক কোন? অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। মিডনাইট চিলড্ৰেন গ্ৰন্থৰ লেখক কোন? অপশ্যন বি ছলমান ৰুশ্বদি। ট্ৰেইন টু পাকিস্তান গ্ৰন্থৰ ৰচক? অপশ্যন বি খুশৱন্ত সিং। ভাৰতত কেতিয়াৰ পৰা আকাশবাণী কেন্দ্ৰৰ ৰেডিঅ' স্থাপন হয়? অপশ্যন বি 1936 চনত। ভাৰতৰ কোন ৰাজ্যক পঞ্চনদীৰ দেশ বোলে? অপশ্যন বি পঞ্জাৱ। স্বৰ্ণ মন্দিৰ ক'ত আছে? অপশ্যন বি অমৃতসৰ। মহাবোধি মন্দিৰ ক'ত অৱস্থিত? অপশ্যন বি
বুদ্ধ গয়া পাটনা। তানসেন কোন সম্ৰাটৰ ৰাজ্যসভাত আছিল? অপশ্যন বি আকবৰ। পঞ্চতন্ত্ৰ ৰচক কোন? অপশ্যন ডি বিষ্ণু শৰ্মা। পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা কি? অপশ্যন বি অলিম্পিক। অলিম্পিক খেলৰ জন্ম ক'ত হৈছিল? অপশ্যন বি গ্ৰীচ। আধুনিক অলিম্পিক কোন চনত অনুষ্ঠিত হয়? অপশ্যন বি 1896। আধুনিক অলিম্পিকৰ জন্মদাতা কোন? অপশ্যন বি ব্ৰেন পিয়েৰি দা কুৰবাৰ্টিন। 2020 চনৰ অলিম্পিক খেল ক'ত অনুষ্ঠিত হয়? অপশ্যন বি টকিঅ'। 2024 চনৰ অলিম্পিক খেল ক'ত হ'ব? অপশ্যন বি পেৰিছ। প্লিজ ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰক বন্ধুসকলৰ মাজত। ধন্যবাদ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব।